है यारो दो घटना से के मारो रास्ते भूला दो सारे घर बार के ডিঙি তিয়াই থাকোঁতে ৰাতি 12 বাজিল পুলিচে পাব লাগিলে মোৰ টিকা চিন্তা এটা কৰি দিব ইমান চুনচান লাগিছে ৰাস্তাটো পৰুৱাও এটা দেখা নাই ঐ ভকলা ভকলা ঐ ভকলা কোনে ৰাতিখন কোনোবা তিৰি মাতৰ দৰে লাগিছে ৰে মোৰ নিচা বেছি হ'ল নেকি মোৰ পাছে পাছে কি পায়লৰ মাত হেন শুনা পাইছো হে কোন কোন ৰে মোৰ ভয় লাগিছে ঐ মদাহী পাছফালে ঘূৰিছা মই মল্লিকা হুস্নুপৰী পাছফালে ঘূৰিছা অ বৌদি এই ৰাতিখন কৰ ছোৱালীয়ে চায়ে দিওঁচোন পাছফালে চুলি তুলি মেলি বগা কাপোৰ লগাই আহিছে অ বাইদেউ ভণ্টি নহয় মানে অ আপি কি কৰি আহিছে এইগিলা ভূতৰ দৰে কৰ পৰা আহিছা এই ৰাতিখন ঐ মূৰ্খ মই ভূত হয় ভূত মল্লিকা হুস্নুপৰী মোৰ ভৰি চা মাটিত লাগি আছে নেকি ভূত হে মোৰ ওপৰৱালা কিহে পালা ঐ মোক আজি ভাগৰে মাদাৰ ইণ্ডিয়া নাম হে কোই ভাইহঁত কথা এটা শুনিছ নাই আমাৰ গাঁৱৰ ৰাস্তা হাবি সেইখিনিত কিবা ভূত নে কি ওলাইছে বোলে পায়েলৰ মাত কৰি খোজকাঢ়ি ফুৰে বোলে মোৰ হলে বিৰাট ভয় লাগিছে বে এইটো বয়সতে মৰিব মন নাই মাক্কা ময়ো শুনিছো ৰে মাইলা বহুতকে আপুচি ধৰে বোলে নামটো কিবা মল্লিকা হুস্নুপৰী কয় সকলোকে ডেম ফুল আজিৰ যুগত এইবোৰ কথা বিশ্বাস কৰে নেকি কোনোবাই এনে ভয় খোৱা বুলি খুৱাই আছে চাগে নহয় ৰে সকলোৱে কৈছে কৰবাৰ পৰা সেই ভূতজনী আহিল বুলি সকলোকে নধৰে বোলে অলপ আমাৰ দৰে আৰু আমাতকৈ ডেকা ল'ৰাবোৰকহে ধৰিছে ৰ আৰু কেইদিনমান পাছত উলিয়াই আছো কি হয় ভূত নে মানুহ সেই ঘেণ্টা কালি কথাটোৰ পৰা দিনতে অকলে মুতিব যাবও ভয় লাগিছে তথাপিও উপায় নাই ডিঙিটো নিতিয়ালে থাকিবই নোৱাৰো আজি দিনতে খাই আহো যা ঐ ভকলাকাই কি ভৰ ভৰাই গৈছ অকলে অকলে কি কবি কালি যি হ'ল মোৰ লগত শুনিলে মুতি যাবি ঐ ভকলাকাই কিবা ভূতে চুতে পোৱা নাইতো তোক কেনেকৈ জানিলি জীৱনত ইমান ডাঙৰ হৈ বুঢ়া হলোগৈ আজিলৈকে ভূত চুত দেখা নাই কালি কি বেয়া দিন আছিল কি হৈ গ'ল নাজানো আৰু আজি দিনতো অকলে মুতিব যাব পৰা নাই উপায় নাই ডিঙি নিতিয়ালে থাকিব নোৱাৰো কাৰণে আহিছো কি ভয়ানক চুলি মেলি থয় ভৰি মাটিত নপৰে নামটো কিবা মল্লিকা পৰী কয় কৃষ্ণ কৃষ্ণ কালি ভাগ্য কমত বাচি গলো ভগৱানৰ কৃপাত হেয়া শুনিলি মিংকু ভাই তই মিছা বুলি কৈছিলি নহয় শুনিলি এতিয়া ভকলাকাই মুখেৰে নহলে মাইলা ভয়তে জি উৰি যাও যেন কৰিছে হ'ব যা যা ভকলাকাই দিনতে খাই আহ নহলে আকৌ দেৰি হলে আহিব নোৱাৰিবি যাও দেৰি নকৰো দিনতে আহি ঘৰত তলা লগাই সোমাই থাকিব লাগিব তহঁত বহি থাক দেই মোৰ হলে এতিয়াও বিশ্বাস হোৱা নাই কোনোবা মানুহে এইবোৰ কৰি আছে দৰে লাগিছে তই পগলা হলে নেকি মাকা গাঁৱৰ মানুহবোৰে কোৱাবোৰ মিছা মানে সেই ডেম্পুল কোনোবা মানুহে কৰি আছে মোৰ বিশ্বাস নহয় এইবোৰ চকুৰ আগত দেখিলেহে বিশ্বাস কৰিম মই হলে ঘৰলৈ যাওগৈ মাইলা ভয় লাগিছে ৰে মোৰ ইমান ভয় কিয় হা এইবোৰ মিছা সকলো একো ভয় কৰিব লগা নাই তই ইমান ফুল কনফিডেন্স কৈছ যে একো নহয় বুলি যেতিয়া তোক পাব তেতিয়াহে গম পাবি হ'ব দে এদিন আমি তিনিওটাই গৈ চাই আহিম আচলতে হয় কি না না বাবা মই এই ফুল কমলীয়া বয়সতে মৰি সেই ভূতনিৰ লগত থাকিব মন নাই তোৰ যদি আছে তই অকলে যাবি হেই একো নহয় এইবোৰ একো ভূত চুত নহয় কোনোবাই ভয় খুৱাই আছে মিছাতে
মই হলে ঘৰলৈ যাওঁ দেই, মাক্কা সন্ধিয়া হৈ আহিছে, তহঁতে থাকিলে থাক। ময়ো যাওঁ ৰ মাইলা। মিংকু ভাই তই বহিলে বহি থাক, আমি যাওঁ। অ ভাই মিংকু ভাই, আজি কিহৰ পাৰ্টি দিলি ৰে? আমাক না আজি কাৰোবাৰ বাৰ্থডে না কিবা ফেষ্টিভেল আছে, কিহৰ পাৰ্টি দিলি? এনেই দিছো ৰে ডেম্পুল, কেতিয়াবা এনেও মন যায় দেচোন খাবলৈ। সেইটো হয় ৰে মাইলা, কেতিয়াবা এনেও পাৰ্টি কৰিব মন যায়। মোৰ কিন্তু নিচা হৈ গৈছে। এইটোৱে সুযোগ ইহঁতক লৈ যাবলৈ, ৰ কওঁ। ঐ ভাইহঁত, গাঁৱত যে সকলোৱে ভূত ওলাইছে কৈ আছে, মোৰ বিশ্বাস হোৱা নাই অ'। চাই আহোগৈ বৈ, ভূত নে মানুহ। নাই নাই নাই, আমি নাযাওঁ, মোৰ মৰি ভূত হ'ব মন নাই। ময়ো নাযাওঁ ৰে মাইলা, কিমান সপোন আছে, আশা আছে, সেইবোৰ পূৰ নোহোৱাকে মৰিব মন নাই। একো নহয় ৰে ডেম্পুল, আমি যদি ধৰিব পাৰো মানুহ নে ভূত, তেতিয়া আমিতো গাঁৱত হিৰো হৈ যাম ন। বৈ বৈ চাই আহো, এতিয়া 7 বাজিলেই। এইটো হয়, গাঁওখনৰ কাৰণে কিবা কৰিব পাৰিলে আমাৰে ভাল লাগিব মাকা। বৈ বৈ যাওঁ, যো হোগা দেখা যায়গা। ৰ মই বটলটো লৈ লওঁ, নিচা ফাটি গলে দিগদাৰ হ'ব। বৈ বৈ দেৰি নকৰো, আজি দুধ কা দুধ পানী কা পানী কৰিহে এৰিম। মিংকু ভাই মোৰ হাতখন ধৰি ল, মোৰ বহুত ভয় লাগিছে, ইমান আন্ধাৰ। এই পাগলটো, একো নহয়, ওচৰতে থাক। তুম নাম হে কোই, मेरी पायल बुला रहा है आजा पिया, मेरा पायल बुला रहा है आजा पिया। মিংকু ভাই কোনে গান গাইছে? ইমান ভয় লাগিছে মোৰ, মোক কোচত উঠাও। ঐ ঐ, কোন এইকেইটা? পাছফালে চা। মিংকু অ ধন্তি অ, কোনে মাতিছে? পায়েলৰ শব্দ কৰি মই পেন খুলি দৌৰিম এতিয়া। সেই ৰ, কোন ঘূৰি চাও, একো নহয়, ভয় নকৰিবি। কোনে আমাক এনেকৈ মাতিব সাহস কৰিছে? মই মল্লিকা হুস্ন পৰি। মোৰ ফালে চাই তই গম পোৱা নাই? আইও মা ও কালে ও কি ও দীঘল নখ, মুখখন চা অৱস্থাই নাই। নাম কৈছে মল্লিকা পৰি, দিম যেন একচৰ মাইলা। ঐ কাক তেনেকে কৈছ? চিনি পোৱা নাই মই কোন? মই ভূত বগাদানৰ পৰা আহিছো। থ থ, একে ঘুচা লগাই দিম। তই চুলিত তেল চেল নলগাও নেকি? কি জতা বান্ধি আছে? ঐ মোৰ ভৰিৰ তললৈ চা, তেতিয়া বুজিবি। আজি তহঁত তিনিওটাকে মোৰ লগত লৈ যাম। ঐ ঐ, সঁচা ভূত বে, ভৰি মাটিত লগাই নাই, যাওগে বৈ পলা। সেই ভয় নকৰিবি, ৰ, একো কৰিব নোৱাৰে, থপৰাই কয়। আমাক নি কি কৰিব? আমাক সদায় মদ মাংস লাগিব, দিব পাৰিবি না? তইতো অকল গুমনাম হে কৰি গাই পায়েলৰ শব্দ কৰি ঘূৰিহে ফুৰ। তই মোৰ লগত তৰ্ক নকৰ, নহলে তোক ইয়াতেই খাই দিম। যা যা, দাঁতকেইটা ব্ৰাছ কৰি প্ৰথম, দাঁতৰ অৱস্থা নাই, মাইলা খাই বোলে। ঐ মোৰ পেনে চেনে যাব এতিয়া, ভয়তে পলাও বৈ। এই একো নহয়, আমি আছো নহয়। ঐ ভুতনি মল্লিকা নে ফল্লিকা, তই ইয়াতে আহি কিয় সকলোকে ভয় খুৱাই আছ? এনেকুৱা বাহনীয়ে কোবাব নহয়, তোৰ চুলি জট ভাঙি যাব। তই আজিৰ পৰা ইয়াত নাথাকিবি, যৰ পৰা আহিছ যাবিগৈ। মই কিয় যাম? নাযাও, মোৰ ভয় খুৱাই ভাল লাগে, মই নাযাও। চাওচোন তই কেনেকৈ নাযাও, এইটো দেখিছ বটল মাথা ফালাই দিম। তই যাবি নে নাযাবি ক ভালে ভালে, নহলে কিন্তু বেলেগ ব্যৱস্থা কৰিম। ভালে ভালে গলে যা ইয়াৰ পৰা। ঘটি যাওগে ইয়াৰ পৰা। কি মানুহ ভয়ে নকৰে, ওলটাই তৰ্কহে কৰে মোৰ লগত। যাও বেলেগ ঠাইতে। ঐ ঐ চকু ডাঙৰ, বটল লৈ থকা আপাটো কি আছে বে বটলটোত? তোক ভৰাই লৈ যাব আহিছো ইয়াতে, ভালে ভালে গলে যা, নহলে ইয়াতে ভৰাই থম। ধেমালি কিয় কৰিছ ৰে? মই যামগে ন, তাৰ পৰা এক পেক দে, খাই যাওগে আৰু। কি ভুতুনি বে, মালু খাই? দি দে খাই যাওকগে। ল এইটো খাই যায় পতাপত, আজিৰ পৰা আহিবি, কি অৱস্থা কৰিম চাবি মাইলা। আৰু গোটেইটো শেষ কৰি নিদিবি, মোৰো খাবলৈ আছে দেই, এঘুটিয়াই খাবি।
বহুত কাৰা মালবে পুৰা নিচা লাগিছে বাই গাইজ আজিৰ পৰা আৰু ইয়াত নাহো বাই বাই গ'লনে মাকা উফ ৰক্ষা আজিৰ পৰা কি মডাৰ্ণ ভূত বে দেখিছ সাহস লাগে অকল ভূতো পলাই গ'ল কালিলৈৰ পৰা আৰু আমি গাঁৱত হিৰ' হৈ যাম